Hey guys, welcome back to my channel Pieces Vlog. আৰু মই Priyakshi. আজি actually কোনো প্ল্যান নাছিলে vlog কৰাৰ, কিন্তু vlogটো কৰিবলৈ লৈছো এটা কাৰণ আজি আমাৰ ঘৰলৈ আকৌ মোৰ স্পেশাল পাৰ্সন আহিছে, সো হেতুকে দেখাম বুলি ভাবিলো। আহি পাইছেহি আৰু তাৰ পিছতে তেওঁ ধুই আছে গাড়ীখন, তো হেতু কাৰণে মই দেখাম বুলি ভাবিলো। আপোনালোকে চাই থাকক, মই দেখাই থাকিম কি কৰো আজি দিনটোত। বেছি দেৰি নকৰে, যাবগে, হেতু কাৰণে সোনকালে আহিছে। তো ইয়েস, চাই থাকক। হাই হাই, একো নোকোৱা নি? গাড়ী মুচি আছো। সকলোলৈকে ৰাতিপুৱা সময়খন জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো সকলোৱে চাই আছে আৰু আগলৈকে এনেকৈ চাই যাব। এইখন আমাৰ বসন্তী, এইখনতে জীৱনটো চলি আছে, হয়নে? চলি আছে, মানে চলাই আছে, চলি আছোঁ আমি। চাই থাকক আৰু চফা তফা কৰি। ভাড়া চাড়া থাকিলে ক'ব আকৌ। কৈ দিব ভাড়া থাকিলে, আমি একদম দুইটা যাম, হয়নে? হয়নে? আমি দুইটা যাম, মই দুইটা যাম ভাড়ালৈ। মোৰ ভাড়া কণ্ট্ৰাক্টৰ আছে। অ'কে, পিছত দেখাম আৰু। চ' এতিয়া আমি কাম বনবিলাক কৰি লৈ খাবলৈ বহিছোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰুটি খাইছোঁ আৰু দালি খাইছোঁ আৰু স্পেচিয়েল আইটেম বৰা চাউল, কি চেৱা দিয়া, হয়নে? চেৱা দিয়া বৰা চাউল, সেয়াই আৰু ৰাতিপুৱা খানা। তাৰপিছত দুপৰীয়ালৈ কিবা এটা কৰিব লাগিব আৰু পিছত আপোনালোকক দেখাম। আজি স্পেচিয়েল বস্তু এটা আছে, কৰি মেলি খাব লাগিব আৰু আলহীয়ে। দেখাই থাকিম, চাই থাকিব। চ' হে গাইজ, আজি আমি ব্ৰেকফাষ্ট কৰি এতিয়া দুপৰীয়া খাবলৈ কিবাকিবি কৰি আছোঁ আৰু কিবাকিবি মানে কাটি আছে হাঁহ। আজি দুপৰীয়াটো হাঁহে খাম বুলিয়ে ভাবিছোঁ, তো সেইটো কাৰণে আমাৰ ঘৰত নিজেই আৰু হাঁহ কাটিব লগা হৈছে। হাঁহ মাংস কটা মানুহ নাই, সেইটো কাৰণে। চ' এতিয়া হাঁহ চাহ কাটি তাৰপিছত খাম আৰু। ৰেচিপি শ্বেয়াৰ নকৰোঁ, হাঁহৰ লগত কোমোৰা তেনেকেই, হাঁহ কোমোৰা তেনেকৈ দিয়ে বনাব, মায়ে বনাব, সেইটো কাৰণে মই শ্বেয়াৰ নকৰোঁ। বাকী পিছত যদি মই সুবিধা পাওঁ, আকৌ যদি হাঁহ খাম, তেতিয়াহ'লে মই অকণমান বেলেগ ধৰণৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। কিন্তু আজিলৈ এয়াই আৰু, হাঁহ কটাটোহে দেখুৱাব পাৰিম আজি। চাই থাকক। মায়ে কি বনাইছে কৈ দিওঁ। কোমোৰাই আলুৱে ভাজিছোঁ। মানে মই যে হাঁহ মাংস নাখাওঁ, সেইটো কাৰণে ইয়াৰে ভাজি অকণ ক'ম বুলি ভাবিছোঁ। মোৰ কাৰণে আৰু তেতিয়া মোৰ কাৰণে বেলেগকৈ আৰু চিন্তা নকৰিলেও হ'ব। আৰু এয়া কোমোৰা আৰু আলু ভাজি সুন্দৰকৈ ভাজি থৈ দিম, আৰু তাৰপিছত মাংস ভাজিম, ফ্ৰাই কৰিম। তাৰপিছত এই মাংসৰ লগত ইয়াক মিহলাই দিম আৰু মিহলাই দিম, তেতিয়া মানে টেষ্টটো বেলেগে উঠিব। আৰু পিছত মিহলি হৈ যাব, ভাল হ'ব আৰু সেইটো সিজাত মানে চান্সটো কম থাকে নহ'লে। অ'কে অ'কে, তেতিয়াহ'লে আৰু গম পালেই কেনেকৈ বনাব। ঠিক আছে, তেতিয়া আমি খাই বৈ লগ পাম পিছত। অংশু যাবগৈ, তো সেইটো কাৰণে পিছতে যোৱা সময়তে দেখাম আৰু। এতিয়া বাই বাই, চাই থাকক। আমি এতিয়া ভাত পানী খাই আজৰি হৈ এতিয়া এনেই অকণমান ৰৈছোঁ আৰু। তাৰপিছত আমাৰ এখেত যাব ঘৰলৈ, তাৰপিছতহে আৰু কি হয় দেখা যাব আৰু। এতিয়া আজি কি ক'বা কোৱা? ভাল লাগিলে আহি, আৰু আশা কৰিছোঁ সকলোৱে এই ব্লগ চেনেলটো আপোনালোকে চাই আছে, আৰু এই ধৰণে আপোনালোকে মৰম আৰু আপোনালোকৰ যিখিনি আমাৰ কাৰণে লাইকটোৱে আপোনালোকে দিয়া লাইকটোৱে আমাৰ কাৰণে মৰম হ'ব, আৰু সেয়া আশীৰ্বাদ।
আৰু তেনেকেই আমি আমাৰ চেনেলটো আগবঢ়াই নিম আৰু আপোনালোকে এই ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই থাকিব আমাৰ চেনেলটো গ্ৰ' হোৱাত আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আমি এইটো চেনেলৰ যোগেদি আপলোড কৰিবলৈ চেষ্টা কৰিম আপোনালোকক বেলেগ ধৰণৰ বেলেগ পৰিৱেশৰ সোৱাদ দিবলৈ চেষ্টা কৰিম আৰু মই নাথাকিব পাৰোঁ ভিডিঅ'টো যিহেতু তাইৰ চেনেল তাইৰ ব্লগ আগন্তুক নৱবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এইটো চেনেলত আমি দুটাই নতুনকৈ ভিডিঅ' আপলোড দিম আৰু নতুন বিষয়বস্তুৰ ওপৰত আমি এইটো ব্লগ চেনেলৰ জৰিয়তে আপোনালোকক বিভিন্ন বস্তুৰ লগত চিনাকি কৰিব চেষ্টা কৰিম তেনেকৈ ধৰণে ভিডিঅ' আমি আগবঢ়াম আৰু আপোনালোকে যিখিনি এইটো চেনেলত যিখিনি ভিডিঅ' অলৰেডি আপলোড কৰা হ'ল আৰু এই ভিডিঅ'খিনি চাই আপোনালোকৰ পৰা যিখিনি মৰম পালোঁ আমি ইয়াকে আশীৰ্বাদ হিচাপে লৈ আমি আকৌ আগন্তুক দিনবিলাক এইদৰে আপোনালোকৰ আগত নতুন ভিডিঅ' আপলোড কৰি যাম বুলি আৰু আমি ভাবিছোঁ গতিকে ফেব্ৰুৱাৰী মাহলৈ অপেক্ষা কৰক সকলোৱে এইটো ব্লগ চেনেল আমি তেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আৰু বিশেষ একো নকওঁ বাকী সকলোলৈকে আগন্তুক নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আকৌ পাবও পাৰোঁ নাপাবও পাৰোঁ বুলি এইটো ভিডিঅ'ত হয় নেকি এইটো ভিডিঅ'ত পাব পাৰোঁ নিউ ইয়েৰৰ আগত আমি লগ কৰা আৰু চান্স নাই আৰু এতিয়া একেবাৰে ফেব্ৰুৱাৰী মাহতে লগ পাম ফেব্ৰুৱাৰী মাহত নতুন দুইটাই একেলগে ভিডিঅ' বনাম আৰু সকলোৱে ভিডিঅ' চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু শ্বেয়াৰো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আজিলৈ বাই বাই বাই